আপোনালোকে চাই আছে টকশ্বক 24 ইণ্ডিয়া ষ্টুডিঅ'ত মই ৰদি ধুবুৰীৰ আগন্তুক নিৰ্বাচনত ধুবুৰী লোকসভা সমষ্টিত প্ৰাক্তন মন্ত্ৰী মহিবুল হকক অগপ দলৰ প্ৰাৰ্থিত্ব দিয়াৰ দাবী আজমলক বিদায় দিয়াৰ হুংকাৰ এইবাৰ অসম অগপ দলৰ পৰা প্ৰাৰ্থিত্ব দিয়াৰ প্ৰাক্তন মন্ত্ৰী মহিবুল হকক ৰাইজৰ এইবাৰ জৰা ফুকা কৰি নিৰ্বাচিত হোৱা ধুবুৰী লোকসভা সমষ্টিৰ পৰা বিদায় দিব ৰাইজে মৌলানা বদৰুণী আজমলক যোৱা 15টা বছৰে ধুবুৰী লোকসভা সমষ্টিত দখল কৰা আজ দিয়া হ'ব এবাৰ বিদায় এই হুংকাৰ সমষ্টিটোৰ একাংশ সচেতন নাগৰিকৰ ৰাইজে এবাৰ বিচাৰিছে ধুবুৰী স্থানীয় বাসিন্দা দলীয় প্ৰাৰ্থী অগপ দলৰ পৰা যদি দলে প্ৰাৰ্থী প্ৰদান কৰে প্ৰাক্তন মন্ত্ৰী মহিবুল হকক তেন্তে কোনো দলে প্ৰতিদ্বন্দ্বিতা নকৰে বুলি ৰাইজে জনাইছে মহিবুল হক টাইগাৰৰ লগত কোনো দলে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব এইবাৰ মহিবুল হকক বিপুল ভোটেৰে জয়যুক্ত কৰা হ'ব বুলি সমষ্টিবাসীৰ হুংকাৰ আজমলক অকল ধৰ্মীয় সংখ্যালঘু লোকক লৈ জৰা ফুকাৰ ৰাজনীতি কৰি আহিছে বৰ্তমান ধুবুৰী লোকসভা সমষ্টিৰ ধৰ্মীয় সংখ্যালঘু লোকে আজমলক ৰাজনীতিৰ বিষয় উমান পাইছে আজমলক আৰু ৰাইজে মানি নলয় সদৌ শেষত কংগ্ৰেছ দলকো তোলা ধুনাত দিয়ে ইয়াত ঝাড়াফুকে কোনে কৰি আছে বদৰুদ্দিন আজমলে কৰি আছে ইয়াত আর ঝাড়াফুকে না চলে বারবার রানিং 15 বছর থেকে এমপি হয়ে আছে এইবার আর না চলে অলরেডি পাবলিক পুরে চেতি আছে ইয়াত হ্যাঁ এইবিলাক আর ঝাড়াফুকে না চলে হয়েছে চালানি এইবিলাক আর না চলে আর বারে বারে এইটো পাবলিক বহুত ঠকাইছে বদৰুদ্দিন আজমল তা বহুত ঠকাইছে আমাক ইয়াত 15 বছর রানিং এমপি বহুত ঠকাইছে ইয়াত আর না চলে ঝাড়াফুকে ইয়াত আর না চলে এইবার বাগে দিলে খেতাইবে ইয়ার পড়া কোন এক্স মিনিস্টার মহিবুল হক হি ইজ এটা টাইগার তাক যদি টিকিট দেয় অগপর পড়া যদি তাক যদি আমার অতুল বড় ডাঙ্গরিয়া যদি টিকিট দেয় নিশ্চিন্তে পার একদম নিশ্চিন্তে পার এটি কোনো টেনশন নেই ইয়ার নিশ্চিন্তে পার কারণ বাগে লোহা কাটে মোর ঘর শালকোচা মোর নাম ইসুবালী মই রাইজৰ হৈ কৈ আছোঁ যে মোৰ ধুবুৰী লোকসভাৰ টিকিট দিব হ'লে মহিবুল চাপক দিলে আমি ৰাইজে উপকৃত হ'ব পাৰিম আৰু 15 বছৰ যিটো কৰিলে আজমল চাহাবে সেইটো দুৰ্নীতি কৰিলে কোনো এমপি চাহাবৰ কোনো আমি অনুদান দেখা নাই কোনো জায়গায় কাম দেখা নাই আৰু এবাৰো যিটো জাবিদ ইছলামৰ কথা উচ্চাৰণ হৈছে প্লেনত এই জাবিদ ইছলাম যোৱা ইলেকশ্যনতো বহুত ভোটত হাৰিছিল এবাৰো হাৰিব গতিকে মই ভাল কৰি কৈছোঁ আমি ৰাইজৰ তৰফৰ পৰা গোটেই ৰাইজৰ হৈ কৈছোঁ আপোনালোকে আমাৰ এজিপি চাই থাকিব টকশ্বক 24 ইণ্ডিয়া